हेलो फ्रेंड्स मोर अन्यटी ब्लगले आपनालोक सकलोके स्वागतम जानाइछु। আজি যেহেতু 31 সেয়ে আজি গধূলিলে আমি সকলোৱে মিলি এসাঁজ খাম বুলি ভাবিছোঁ। সেয়ে এতিয়া আমি বজাৰ কৰিবলৈ যাওঁ। বজাৰ কৰিবলৈ যোৱা অলপমান দৃশ্য আপোনালোকক দেখাম। যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটোলৈ গৈ অল বাটনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন নটিফিকেশ্যনবিলাক পোনপ্ৰথমে আপোনালোকে পাই থাকে। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে ভিডিঅ'টো চাব বুলি আশা কৰি দিলোঁ। বলক ভিডিঅ'টো কণ্টিনিউ কৰি থাকোঁ। আমি গৈ আছোঁ এতিয়া মাছ আৰু মাংস আনিবলৈ। আপোনালোকক দেখাই আছোঁ, আপোনালোকে কণ্টিনিউ হৈ থাকক। আমি পাই গ'লোহি। ভালকৈ তুমি কৈছোঁ এয়া আমি ব্ৰইলাৰ আৰু মাছ লৈ ল'লোঁ। মাংস কাটিবৰ কাৰণে কলপাত একেটা কাটি খাওঁ আহক আপোনালোকে। কলপাত কাটি ল'লোঁ। আপোনাৰ মা দেখুৱা দেই। এইফালে মাছ চফা কৰা হৈ গৈছে। আমাৰ মাছ চফা কৰা মানুহগৰাকী এইগৰাকী। এইফালে পুৰা ব্ৰইলাৰ চফা কৰি আছে। এয়া আমাৰ আপা হয় দেই। লাষ্ট ডিচেম্বৰ বুলি খানা বনিছে দেই। খানা বনাবলৈ কাৰণে খানা বনিছে গাহৰি মাছ। এতিয়ালৈকে বনা নাই বৰ্তমান বনিব। খানা টিপটপ কৰিবা দেই। যিসকলে বনোৱা খানাটো স্পেচিয়েল বনাবা দেই। হ'ব বাৰু। কম মানুহৰ কাৰণে কমকৈ আইটেম। এটা ব্ৰইলাৰ আৰু এজনী মাছ আৰু আছে গাহৰি। গাহৰি গোটাকৈ নহয়, এইটো কটাকৈ আনিব। গাহৰি পুৰি খাব বোলে। মাইকী মানুহে মাছ কটাৰ বাবে বেলনা মাৰিডাল ইউজ কৰা হৈছে আৰু হাৰ্ডিডাল টাইট যে, নহ'লে মতা মানুহ হ'লে একে ঘাপে থ'লেহেঁতেন। মাছ কটা হৈ গৈছে। মাছৰ পিচকেইটা বৰ ধুনীয়াকৈ কাটিলে কিন্তু দেই। মাইকী মানুহে কাটিছে যদিও মাছৰ পিচটো বৰ ধুনীয়া হৈছে। আকৌ এইফালে এতিয়া কাটিব লৈছে ব্ৰইলাৰ।
ব্ৰইলাৰ কাটি আছে না সেয়া ভিডিঅ' বনাইছে এইফালে আমাৰ মায়ে বাৰীৰ পৰা কি ছিঙে ছিঙিব এতিয়া লাই শাককে ছিঙক মা লাই শাকে গাহৰিয়ে কিমান মজা লাগিব এইফালে ধনিয়া ধনিয়া বেছি নাই শেষ হৈ গৈছেগৈ আৰু ছিঙি ছিঙি দুজোপামান আছেগৈ সেয়াই ছিঙি লৈছে মায়ে লাই শাকৰ ফুল এইফালে আমাৰ বা বনাই আছে কেক এয়া চাওক কেক বনাই আছে এইটো কি মানুহ নেকি অঁ অৰ্ডাৰ কেক এয়া আমাৰ বায়ে অৰ্ডাৰ কেক বনায় আপোনালোকে যদি বনাব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে আপোনালোকে পাব তাই বহুত ধুনীয়া ধুনীয়া বনায় সেইফালে আমাৰ ব্ৰইলাৰ আৰু মাছ বেচোৱা মেইন মানুহগৰাকী এয়া মাংস আৰু এয়া মাছ এইফালে আমাৰ পূৰা পিকনিকৰ এতিয়া আয়োজন চলিয়ে আছে এতিয়া বনিয়া আছে দাইল লফা আৰু কি দিম মাছৰ মাথা দি একদম বইল বনাব এইটো বোলে আমাৰ বা বনাব এই বা বনাব বোলে তাই বোলে জানে তাই ৰাভা মানুহ যে একদম ধুনীয়াকৈ বনাব আৰু একদম টেষ্টি টেষ্টি লাগিব আৰু খাই আৰু বনাব আপোনালোকৰ ডিছবিলাক দেখাই যাম আপোনালোকে বৰিং নোহোৱাকৈ চাই থাকিব আৰু কামত লাগি আছো ৰাইজ আপোনালোকে খাইছে নাই কমেণ্ট কৰি জনাবচোন সালাদ কাটি আছো এয়া মাংস খৰিকাত দিছো বজাৰ এইবাৰলৈ সকলোৱে মিলি পূৰা বনাই আছে কথা পাতিছে খোৱাই খাইছে বনোৱাই বনাই আছে এইফালে গাহৰি
बढ़िया बोले आए हाय हाय बढ़िया बोले आए हाय हाय এয়া পেটু ভাজি চালাড এতিয়া সকলোৱে খাবলৈ আৰম্ভ কৰিছে। সকলোৱে মিলি নিউ ইয়েৰ বুলি কেক এটা কাটিলোঁ। এয়াই আছিল আজিৰ ভিডিঅ'টো সকলোকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু এটি ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ, জয় আই অসম।